GBC HSS অনলাইন ক্লাছেছ চেনেলটোলৈ তোমালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোক সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰিছা। তোমালোকক আজি ধ্যানচান্দ লেছনৰ কুৱেশ্যন নম্বৰ 14 য'ত আছে কুইজ টাইম, তাত কিছুমান সৰু সৰু প্ৰশ্ন আছে। সেই প্ৰশ্নবোৰ মই আলোচনা কৰিবলৈ লৈছোঁ। তোমালোক সকলোৱে এই কুৱেশ্যনবোৰ মন দি বুজি ল'বা আৰু নিজৰ নিজৰ বহীত লিখি ল'বা। প্ৰশ্ন নম্বৰ 1ত কৈছে When and where was ধ্যানচান্দ born? ধ্যানচান্দৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল? উত্তৰত আমি লিখিছোঁ On 29th August 1905 into a Rajput family in Allahabad, ধ্যানচান্দ was born. 1905 চনৰ 29 আগষ্ট তাৰিখে এলাহাবাদৰ এটা ৰাজপুত ফেমিলিত ধ্যানচান্দৰ জন্ম হৈছিল। ছেকেণ্ড প্ৰশ্নটো হৈছে When did the turning point of his life come? His life মানে ধ্যানচান্দৰ কথা কৈছে। ধ্যানচান্দৰ জীৱনলৈ টাৰ্ণিং পইণ্টটো কেতিয়া আহিছিলে? আমি উত্তৰত লিখিম যে When ধ্যানচান্দ joined the British Indian Army, the turning point of his life came. যেতিয়া ধ্যানচান্দে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত যোগদান কৰিছিলে তেতিয়া তেওঁৰ জীৱনলৈ টাৰ্ণিং পইণ্ট নামি আহিছিল। তাৰপিছত আছে At what time of the day did he prefer to do his practice session? তেওঁ যি অনুশীলন কৰিছিলে, অনুশীলন কৰিবলৈ তেওঁ কোনটো সময়ত, দিনৰ কোনটো সময়ত পচন্দ কৰিছিলে? উত্তৰত আমি লিখিম ধ্যানচান্দ preferred to do his practice session at night. ৰাতি ধ্যানচান্দে তেওঁৰ অনুশীলন কৰিবৰ বাবে পচন্দ কৰিছিলে। Question number 4টো আছে What was his name before he was called ধ্যানচান্দ? তেখেতক ধ্যানচান্দ বুলি মতাৰ আগত তেখেতক আন কি নামেৰে জনা হৈছিল বা তেখেতৰ কি নাম আছিল? উত্তৰটো হৈছে Before he called ধ্যানচান্দ, his name was ধ্যান সিং. তেখেতক ধ্যানচান্দ বুলি জনাৰ আগতে তেখেতৰ নামটো আছিল ধ্যান সিং। Where did the Indian hockey team win the first gold medal for India? ইণ্ডিয়ান মানে ভাৰতৰ যিটো হকী টীম আছিলে সেই টীমটোৱে কেতিয়া ইণ্ডিয়াৰ বাবে প্ৰথমটো সোণৰ পদক লাভ কৰিছিলে? আমি উত্তৰত লিখিম যে The Indian hockey team won the first gold medal for India in Amsterdam. ক'ত লাভ কৰিছিলে? এইটো আমষ্টাৰডাম নামৰ যিখন ঠাই আছে সেই ঠাইখনত ইণ্ডিয়ান হকী টীমে ইণ্ডিয়াৰ বাবে প্ৰথমটো সোণৰ পদক লাভ কৰিছিলে। Where were the 1932 Olympics held? 1932 মানে 1932 চনৰ অলিম্পিক ক'ত হৈছিলে? The 1932 Olympics were held in the লছ এঞ্জেলছত এই অলিম্পিক 1932 চনৰ অলিম্পিক অনুষ্ঠিত হৈছিলে। তাৰপিছত আছে Who led the Indian team to win the third gold medal in Berlin? বাৰ্লিনত হোৱা যি খেল তাত তৃতীয়টো সোণৰ পদক লাভ কৰিবলৈ ইণ্ডিয়ান টীমক, ভাৰতীয় টীমটোক কোনে লিড কৰিছিলে? সেই বিষয়ে আমি লিখিম যে ধ্যানচান্দ led the Indian team to win the third gold medal in Berlin. বাৰ্লিনত হোৱা যি খেল আছিলে তাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিলে ধ্যানচান্দে। What are the nicknames given to ধ্যানচান্দ? ধ্যানচান্দক দিয়া nicknames বা যিবোৰ উপৰুৱা নাম সেইবোৰ কি আছিলে? The nicknames given to ধ্যানচান্দ are ধ্যানচান্দক দিয়া উপৰুৱা নামসমূহ হৈছে The Wizard, The Magician of Hockey. The Wizard মানে কৈছিলোঁ নহয় মই যাদুকৰ নাম দিয়া হৈছিলে বা হকীৰ যাদুকৰ বুলি কোৱা হৈছিল তেখেতক। তাৰপিছত আছে How many goals did he score during his sporting career? তেখেতৰ যি খেলৰ জীৱন আছিলে সেই সময়ছোৱাত তেখেতে কিমানটা স্ক'ৰ লাভ কৰিছিলে, কিমান গ'ল দিছিলে? ধ্যানচান্দ scored 570 goals during his sporting career. তেখেতে 570টা গ'ল তেখেতৰ খেলৰ সময়ছোৱাত লাভ কৰিছিলে। What was the name of ধ্যানচান্দ's autobiography? ধ্যানচান্দৰ অটোবায়োগ্ৰাফি মানে আত্মজীৱনীখনৰ নামটো কি? The name of ধ্যানচান্দ autobiography is Goal. তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে Goal, GOAL, এইটো আমি ঊৰ্ধ্বকমাৰ ভিতৰত ভৰাই দিব লাগিব।
When was he honored with the Padma Bhushan? তেখেতক পদ্মভূষণ উপাধিৰে কেতিয়া সন্মানিত কৰা হৈছিলে? Dhyan Chand was honored with the Padma Bhushan in 1956. 1956 চনত তেখেতক পদ্মভূষণ উপাধিৰে সন্মানিত কৰা হৈছিলে। Whose birthday is celebrated as National Sports Day? ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে কাৰ জন্মদিনটো পালন কৰা হয়? ধ্যান চান্দ's birthday 29th August is celebrated as National Sports Day. ধ্যান চান্দৰ জন্মদিন 29 আগষ্টৰ দিনটোক ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। মই কুৱেশ্যনবোৰত যে হি বুলি আছে, হি আছে, হি বুলি লিখিছে, মই উত্তৰত লিখি দিছোঁ ধ্যান চান্দ, কাৰণ তেখেত এজন সন্মানীয় ব্যক্তি, সেয়ে আমি প্ৰতিটো কথাতে প্ৰতিটো বাক্যতে ধ্যান চান্দ বুলি লিখা উচিত। তোমালোকে নিশ্চয় বুজিব পাৰিছা বুলি মই ভাবিছোঁ। ধন্যবাদ।